আপোনালোকে য'ত উপস্থিত হৈছে এয়া হৈছে শ্ৰী শ্ৰী গোপাল থান, ভগৱান প্ৰভু কৃষ্ণৰ এখন থান। ইয়াত আজিৰ পৰা 120 বছৰ আগতে হাবিৰ পৰা প্ৰভু গোপালক আৱিষ্কাৰ কৰি আনি আমাৰ এই বেলগছজোপাৰ তলত স্থাপন কৰিছিল ৰাইজে। তাৰপিছত প্ৰভু গোপালৰ বিভিন্ন মহিমা মানুহৰ মাজত প্ৰচাৰ হ'ল। মহিমা প্ৰচাৰ হোৱাতে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি হ'ল আৰু পিছত পৰৱৰ্তী সময়ত 1978 চনৰ পৰা ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকাল স্মৰণ কৰি বাল্যকালৰ বিভিন্ন লীলা প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰে গোসাই বিহুৰ দিনা সুঁৱৰী উৎসৱ উদযাপন কৰি অহা হৈছে। এই সুঁৱৰী উৎসৱ দুদিনীয়াকৈ পালন কৰা হয়। বহাগৰ 1 তাৰিখ মানুহ বিহুৰ দিনাৰ পৰা আৰম্ভ হয়। গোসাই বিহুৰ দিনা আমাৰ মূল উৎসৱ। গোসাইৰ বিহুৰ দিনাৰ ৰাতিপুৱাৰে পৰা আমাৰ গোপিনীবিলাকৰ পানী তোলন, তাৰপিছত 12 গোপাল গোপিনীসহ আমাৰ নগৰ কীৰ্তন। এই নগৰ কীৰ্তন হৈছে আমাৰ সুঁৱৰী উৎসৱৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰ। এই নগৰ কীৰ্তনত গোপাল গোপিনী সৈতে বিভিন্ন সাংস্কৃতিক দল আমাৰ গোটেই বংশৰ পঞ্চায়ত পৰিভ্ৰমণ কৰে। এই পৰিভ্ৰমণ কালত সকলোৱে পদূলিমুখত একোটাকৈ কলপুলি পুতি গোপাল গোপিনীক আদৰণি জনায়। লগতে ৰাস্তাত গামোচা পাৰি গোপাল গোপিনীৰ পদধূলি মূৰত লয়। তেওঁলোকৰ অপায় অমংগল দূৰ হয় বুলি এটা বিশ্বাস। তেনেকুৱা বিশ্বাসতে আজি 48 বছৰ ধৰি এই শ্ৰীকৃষ্ণৰ সুঁৱৰী মহোৎসৱ চলি আছে। এইবাৰো আমাৰ অহাকালি গোসাই বিহুৰ দিনাখনৰ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী আছে। ৰাতিপুৱা পানী তোলন, তাৰপিছত নগৰ কীৰ্তন, দধিমথন পাৰ্টীৰ দ্বাৰা দধিমথন প্ৰদৰ্শন, নিশা যাত্ৰাভিনয়। যাত্ৰাভিনয়ৰ লগে লগে আমাৰ 48তম সুঁৱৰী মহোৎসৱৰ সামৰণি হয়।